আমি গাছ 7টা মানতে আহিলো মানে 7টা মানত আহিলো আহি কিনে আমি ব্ৰিজৰ ওপৰত থিয় দিছোঁ গাছ ইমান বেছি মানুহ ইয়াতে মানে সেইকাৰণে নলবাৰীক মই আহি আছিলোঁ মই হাউলি চাউলি ফুৰি আছিলোঁ গাছ কিন্তু হাউলিত নীট খালোঁ সেইকাৰণে মানে একদম কি ক'ম আৰু উপায় নাই দেখা আছোঁ ভিডিঅ'ত আপোনালোকক বেক কৰি দেখাই দিছোঁ গাছ এই নলবাৰীৰ পৰিৱেশ একদম মানুহে মানে কেনেকৈ টিপিৰাৰ নিচিনা মানুহ গাছ কি ক'ম আৰু দেখাই আপোনালোকক পৰিৱেশটো চাই থাকক বা খেলা দেখাই আমার লগত পইচা 100 টাকার পয়সা ফেল দিছো গাই উপরের পৰা একদম তলত একদম এই চাপ গাছ পুরা পয়সা বদলে এনজয় লিছি এই বা তো গাছ মানে একদম ঠেলা আসা আৰু গাইস এই গাড়ি একদম মানে মানুহ ৰাস্তাই কি হৈছে কি একো গমে নাই গাইস এমনি মানুহ এই কাপোৰ দোকান মানুহ চাক গাইস এই কাপোৰ দোকান মানুহ নলবাৰী আৰু মানুহ মানে নলবাৰী গাইস সবে জানে ইমান ডাঙৰ খোলা কৰি দিয়ে এইটো মানে একদম মানে এবাৰ নাপাই গৈছে গাইস তো কি ক'ম আৰু মানুহ তো আপোনালোকক দেখাই আছোঁ আমাৰ নলবাৰীৰ ৰাসৰ পৰিৱেশ যিসকলে আহে চাব আৰু বৰ্তমান অলপ গাড়ীখন নিব গাছ আজি আৰু কথা আছিল আমাৰ ইয়াতে হেমামালিনীতো হেমামালিনী আহি পালে এতিয়া বৰ্তমান তো আপোনালোকক দেখাই আছোঁ হেমামালিনী গাড়ীৰ পৰা নামি লৈ ৱেলকাম টু নলবাৰী হেমামালিনী তো আহি গ'ল হেমামালিনী জয়ন্তমল্ল ছাৰে ইয়াতে সম্বৰ্ধনা দিলে তো আপোনালোকক দেখাই আছোঁ হেমামালিনী বাইদেউক চাই থাকক গাইছ তো গাছ ফাইনেলি আমাৰ বাইদেউ নলবাৰী ৰাস মহোৎসৱত অস্থি দল তো বাই ড্ৰিম গাৰ্ল হেমামালিনী আপোনালোকে চবে জানে তো বাইদেউ আহি গ'ল তো বাইদেউ ষ্টেজৰ ভিতৰতে আপোনালোকক দেখাই আছোঁ কেনেকুৱা পৰিৱেশ মানুহে গাইছে তো এয়াই বাইদেউ আমাৰ হেমামালিনী বাইদেউ তো বাইদেউ কাল একদম বাহিৰততো বম জাম গাইছ দেখালে ভিতৰত আহিব এনেকুৱা চলিছে তো আমাৰ কাষত ডিম্পুদাও আছে আগৰ পিনে ডিম্পুদাটো বহুত বেছি ভাল লাগে কিবা শুনি ল'ব পাৰে নাপায় চলি কি বাইদেউ যাব গাড়ী অল টাইপৰ গাড়ী একদম 2 নম্বৰ গাড়ীত ফুৰিব কাৰণে দেখাইছোঁ এনেকুৱা বাইদেউ ঘূৰি আছে তো আৰু বহুত বেছি দেখাই নাথাকোঁ এতিয়া আমি নলবাৰীৰ ৰাসৰ পৰিৱেশ দেখাম এই বাইদেউ মজা এতিয়া গাইজ আমি নলবাৰীৰ পৰিৱেশ দেখাইছোঁ চাওক মানুহ দেখছি না গাইছ বানপানীত পানী আদিছোঁ গাইছ মানুহৰ সোধ গাছ অৱস্থা কাইলাও তাৰ কিবা হৰালৈ গেলৈ ধৰে গাইছ এই গাইছ দেখাই আছোঁ পৰিৱেশ তো যাম বহুত বেছি নেদেখাওঁ এতিয়া আমি ভিতৰত গ'লে যাওঁ আমি যামতে সোমাং আৰু যায় আৰু তো গাইছ দেখাই আছোঁ ৰ'ব চাই যাওক হাত বেকা কৰি দিব লগা হৈছে গ্ৰীণ বেল লগাই উল্টে নাই যাই থাকা মানুহ ৰখি যায় নহয় এইবিলাক দেখাই আছোঁ আপোনাৰ নলবাৰীত ভাওনা চলিছে এইবাৰ বৃন্দাবন ৰাস পাতিছে কিবা বৃন্দাবন ৰাস হ'লে এইবিলাক ভাওনা দেখাই আছে বহুত বেছি দেখাই আছে আৰু বহুত বেছি যাম একদম মানে খেলা হেঁচাৰ বাছৰ পৰা আপোনালোকক দেখাই আছোঁ মানুহ চাক গাইছে ইমান মানুহ গাইছে এইপিনেও মানুহ সেইপিনেও মানুহে গাইছে বৃন্দাবন ৰাসৰ কিছু পৰিৱেশ গাইছ মানুহ গাইছ কি কবি হাতো দেখছে নহয় কি হাত এইটো চাওক কি হাত কৃষ্ণ আছে কৃষ্ণ হাতী কৃষ্ণক খাবা আহিছে মানে কৃষ্ণক মাৰিব আহিছে তো দেখাই আছোঁ বহুত বেছি হাল্লা গাইছে হ'লেও মানে দেখাই আছোঁ আৰু যোনটো চাৱাৰ মই বেছি বুকি নাথাকোঁ আৰু যোনটো চাই দিয়ে যোনটো চাই থাক আৰু মই দেখাই আছোঁ
ঠেলা মারবা যাচ্ছি গাইস কৃষ্ণর মাল চালিয়ে আছে কিন্তু চালিয়া মালি চালিয়া চালিয়া গাইস দেখা আছো গাইস এই হাফ বাপরে বাপ ভাই যখন পিছিয়ে হাফ আছে গাইস ওই বাবু গাইস বেগুনি ফেরবো চাই আপনারা দেখাইছো তো যদি ভালো লাগে ভিডিওটো লাইক কমেন্ট এন্ড শেয়ার আৰু সাবস্ক্রাইব কৰিব কষ্ট কৰি আপোনালোকৰ কাৰণে এই ভিডিওটো বনাইছোঁ আৰু আপোনালোকে যিসকল বিচাৰোঁ যিসকল নলবাৰী ন আপোনালোকে শ্বেয়াৰ কৰি দিব ভিডিওটো মানে আপোনালোকে যিসকলে মানে নলবাৰীৰ মানুহ কিন্তু আপোনালোকে মানে গাইজ আমাৰ লগৰ চবৰ মানে অলপ দেখি আছোঁ দেখা দিবি আৰু আমাৰ নলবাৰীখন কেনে আৰু ইয়া কাপোৰ গাইজ কেনে নাই আনিছোঁ গাইজ দেখাই গাইজ মানুহ একদম অত্যন্ত মানুহ আৰু মানে মানুহৰ কি ক'ম আৰু একদম ইমানে মানে গাইজ পইচাপত বিশ পাব আহিছে মানুহ নলবাৰীৰ ৰাসত মানুহ আউট অফ কণ্ট্ৰল এই হেণ্ডেলে মনা আনিব গৈছে গাইজ এইটো এই ৰসতি গাইজ কিবা বনাই কৃষ্ণ পাহাৰ দাঙি দিছে চব বৰষুণ আহিছে একদম ধুনীয়া পৰিৱেশ গাইজ আৰু এটা বস্তু দেখাই আছোঁ মানে একদম আচৰিত বস্তু গাইজ আপোনালোকক দেখাই আছোঁ আচৰিত বস্তু গাইজ তো ৰ'ব মানুহৰ ভিৰ হ'লে একদম মানে ৰ'ব দেখাইছোঁ ৰ'ব এইটো চাওক এইটো নহয় এইটো চাওক জুম কৰি দেখাইছোঁ ৰ'ব জুম কৰি দুটা ৰূপ দেখাই আছে গাইজ কেনে বনাইছে বম আল্টিমেট বনাইছে দিয়ক গাইজ ইছ ক'ব লাগিব কিন্তু গাইজ ইছ ধুনীয়া পৰিৱেশ গাইজ দেখাই আছোঁ আমি যাই আছোঁ ৰ'ব ল'লোঁ আমি মানে একদম গৰম লাগি গৈছে গাইজ গৰম বেক কৰি দেখাই আছোঁ ৰ'ব এটা ভিউ পাই আছোঁ গাইজ এই শ্ব'টো চলি আছে মুখা শিল্পৰ কলীয়া দমনৰ কাহিনী নেকি মই গম নাপাওঁ ঠিক আমাৰ বৰ্ধাকা কৈছে তো গাইজ মানে দেখাই আছোঁ আপোনালোকক আমি তাতে চাব পৰা অৱস্থাত নাই বহুত বেছি মানুহ গাইজ বোলে মানুহ চাক নাই আৰু আমি এতিয়া মীনা বজাৰ যাই আছোঁ আৰু ক'ৰবাত কিবা খাম কি কৰোঁ খলতো একদম মেটাৰে নাই আজি বহুত বেছি ভিৰ তাত বাহিৰে একো নাই আৰু দেখাই আছোঁ ৰ'ব চাই থাকক যোন মাহে নলবাৰীতো গমেই পায় যোন মাহে নলবাৰীত নহয় দেখাই আছোঁ অলপ দেৰিকৈ খাই আছোঁ গাইজ টেকলি পিঠা মীনা বজাৰ বহুত ডাঙৰ ফলত মই মীনা বজাৰৰ পৰিৱেশটো আপোনালোকক বেক কৰি দেখাই দিছোঁ सफर कैसा है ये सफर मंजिलों की न है कोई खबर सफर कैसा है ये सफर मंजिलों की न है कोई खबर
তো গাইজ খোৱা লোৱা হৈ আমি এতিয়া আহি গ'লো আমি নলবাৰী বাণিজ্য মেলাৰ ভিতৰত। নলবাৰী বাণিজ্য মেলাত মানুহ কমি গ'ল ঠিক আমাৰ এইটো হৈছে হৰি মন্দিৰ। এইটো হৈছে ৰাইজ আমাৰ নলবাৰী জিলাৰ বিখ্যাত হৰি মন্দিৰ। তো আপোনালোকে আহি যাব জুইবলগা বাহিৰৰ পৰা চাইছে এই মন্দিৰৰ তলভাগ। গাই যেতিয়া আমি বাহিৰত ওলাই যাম আপোনালোকক দেখাই আছোঁ। লটাৰী খেলা পাতিছে এইবিলাক ভয়ংকৰ আৰ্ট গাইজ। চাক না মূৰটো কি ধুনীয়াকৈ একদম পাখিখিনি মিলি আছে প্লাছ কৃষ্ণৰ তাতে লীলা কৰি আছে। এইটোৱে এইবিলাকে আৰু গাইজ চাওক আমি এতিয়া অলপ ঘলাই যাম গাইজ ঘৰলৈ। তো আমাৰ ইয়াতে লটাৰী খেল পাতিছে। তো লটাৰী খেলৰ কি আছে কি নাই ঠিক গম নাপাওঁ। তো এই লটাৰী খেলৰ এইবিলাক কৃষ্ণ মন্দিৰত প্ৰস্থান কৰিলোঁ আমি গাইজ। সেয়ে আৰু নলবাৰী আমাৰ এতিয়াও গাইজ মানুহ মানে দেখছি মানে 12টা বাজিব পাৰে ৰাতি আকৌ 1টা বাজিব পাৰে। এয়াই আছিল ভিডিঅ' মানে কি এয়াই দেখালোঁ নলবাৰীৰ ৰাস। আপোনালোকে চালে তো কেনে লাগিলে জনাব। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু লগৰ সমনীয়া চবৰ লগত কৰিব শ্বেয়াৰ গাইজ। তো প্লিজ যিসকলে নলবাৰীৰ ৰাস দেখা নাই আপোনালোকে 19 তাৰিখত গ'লে ৰাস আছে। তো আপোনালোকে চাব আহিব ৰাস আশা কৰিলোঁ আৰু ইয়াতে থাকিম। আপোনালোকক লগ পাই যাম। আজিলৈ বাই বাই।